আমি ৰেডি হৈ গ'লোঁ, এতিয়া গাড়ী উলিয়াইছে আৰু এতিয়া হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে মই এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি এতিয়া ৰাতি 3টা বাজিছে। আজি ব্লগটো ৰাতি মানে কি ৰাতিপুৱা হ'ল আৰু এতিয়া ষ্টাৰ্ট কৰিছোঁ। আজি 25 ছেপ্টেম্বৰ মহালয়া হয়। আমি মহালয়া যাবলৈ উঠিলোঁ আৰু মানুহবোৰ গৈছে অলপ চলপকৈ। মই এবাৰ উঠি পেলাই আকৌ শুই থাকিলোঁ বাৰু, এলাহ লাগিছে উঠিবলৈ, মোৰ ভালকৈ টোপনিও নাহিলে। আকৌ নাই, মানুহবোৰ যোৱা দেখি পিছত আকৌ ফটো চটোবোৰ দেখিলে বেয়া লাগিব যে, সেইকাৰণে উঠিলোঁ আৰু আমি এতিয়া ওলাই লওঁগৈ। লগ পাই আছোঁ আপোনালোকক আৰু চাই থাকিব শেষলৈকে, ভিডিঅ'টো দেখাই থাকিম সকলোখিনি। আমি ৰেডি হৈ গ'লোঁ, এতিয়া গাড়ী উলিয়াইছে আৰু এতিয়া গৈ থাকোঁ, গৈ পাই লগ পাই আছোঁ। এয়া মানুহবোৰ আহিছে আৰু মহালয়ালৈ। দিবা নেকি এই বেলুনটা বহুত নম্বৰত দেখিছোঁ দেই, এই শকত পেটৰ বেলুনটো যে, আকৌ সেইটো যে দীঘল হাত বেলুনটো যে, সেইটো আমি টাউন পালোহি, পুৰা মানুহ ভিৰ লাগিলে। গোৱালিতটো আৰু ভিৰ হ'ব চাগে। আমি গোৱালি পালে ৰাতিপুৱা হ'বগে আকৌ ৰাতিপুৱালে বাৰু। দোকান চোকান পৰা যিবিলাক খোলা মাজে বন্ধ নকৰিলে চাগে আজি ন? বাপৰে, সেইফালে মানুহ চোৱা। মহালয়াত কিন্তু বেলেগৰ মানে বেলেগ বাকীবোৰত মানুহ হয় নহয় নাজানো, কিন্তু যোৰহাটত পুৰা মানুহ হয় দেই। আৰু দেখাম ৰ'ব গোৱালি লাইভ। এয়া হৈছে বৰুৱা চাৰিআলি লাইভ। মানুহ চাওকচোন কিমান হৈছে, যোৰহাটত বহুত মানুহ হয়। আজি পূজাৰ নিচিনা ভিৰ হৈছে। মানুহ ঘূৰিয়ে গ'ল পইচা ওপৰত কি আছে। পোহৰ হৈ গ'ল চোৱা, সেইকণ আহোঁ মানে কি হ'ল, পোহৰ হৈ গ'ল পুৰা। এয়া আমি আহি গোৱালি পাইছোঁহি, পোহৰো হৈছে আৰু অলপ অলপ। ভিৰ চাওকচোন ইয়াত। পুৰা সপ্তমী দিন, অষ্টমী দিন, নৱমী দিনাখনহে ইমান মানুহ হয়। शोभवाहिनी माहेश्वरी स्वरूपेण नारायणी नमस्तुते मयूर कुक्कुटवृत्ते महाशक्ति ग्रहणागे कौमारी रूप संस्थाने नारायणी नमस्तुते शंख चक्र कदासारं गृहीत परमायुधे वसी
লৈছে অলপ অলপ কিনকৈ সেইকাৰণে লৰালৈকে গুচি আহিছোঁ আৰু এতিয়া বৰষুণ দিছে বৰষুণ কি ক'লা অঁ গাড়ীত বহি থাকিলেও শিকে ন বহুত কথা লৰালৈকে গাড়ীতে বহিছোঁ আৰু দেই বৰষুণ দিছে নহ'লে চুলিকেইটা বেয়া হৈ যাব ন নহ'লে আকৌ কৰি ল'বা আয়ো হয় এবাৰ কৰিবলৈকে টান মই কৰি দিম চুলিখিনি খালি বহুত অইলি হৈ আছে মোৰ ময়ে কৰি দিব পাৰোঁ আনি নলগাই আজি বৰষুণে পাই গ'ল মোক এতিয়া আমি আহিছোঁ পূজাৰ মেইন বস্তুটো খাবলৈ মানে জেলেপি খাবলৈ আমাৰ এজনে চাহ খাইছে দুৰ্গা পূজাত বেলেগ যি বস্তুৱে নাখাওঁ লাগিলে কিন্তু জেলেপিটো নাখালে ভাল নালাগে ন জেলেপি মেইন হয় আৰু কি খাইছা কেনেকুৱা জেলেপি খাব নাজানে কেইটা হাতে হাতে পেলাইছে হয় নাই হয় নাই বোলো হয় নাই এনেকুৱা হয় বুলি কোৱা ষ্টাইলত খাওঁতে গোটেই হাতে হাতে পেলাই দিছে আৰু মানুহখিনিক ফুৰি ল'বলৈ দিলে বতৰটোৱে এতিয়া পূৰা বৰষুণ দিছে মানুহবোৰ তেতিয়া আহিছে আৰু ডাঙৰকৈ দিছে হয় বাৰু বৰষুণ আমি এজাজ আহি ঘৰ পাইছোঁহি আমিও পাইছোঁহি বৰষুণো পূৰা দিছে আৰু মহালয়ত বহুত মানুহ হৈছে আজি আৰু ভাল লাগিলে গৈ পেলাই আৰু এনেও যোৰহাটত বহুত মানুহ হয় মহালয়ত বাকীবোৰ জেগাত এনে কিমান হয় নাজানো কিন্তু যোৰহাটত বহুত মানুহ হয় বেছি আৰু পূজাটো চাগে বহুত মানুহ হ'ব আৰু আজিৰ ব্লগটো ইমানেই আছিলে যদি ভাল লাগিলে চাই লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই